বন্ধুসকল, প্ৰকৃত বিজয়ী তাত আছে য'ত আপুনি সফলতাৰ বাটত হাৰ নামানে, কঠোৰ পৰিশ্ৰম কৰে। যেতিয়া আপুনি নিজৰ লক্ষ্যৰ বাবে আপোনাৰ সৰ্বশক্তিৰে যুঁজ দিয়ে, তেতিয়া সফলতা আপোনাৰ ওচৰত মূৰ দোৱাবলৈ বাধ্য হয়। আপুনি যিয়েই নহওক, যিয়েই কৰিব বিচাৰে, আপোনাৰ ভিতৰত এটা শক্তি, এটা আৱেগ থাকে। ইয়াক চিনি পাওক, অনুভৱ কৰক আৰু ইয়াক ব্যৱহাৰ কৰি নিজৰ লক্ষ্যত উপনীত হ'ব লাগিব। প্ৰতিটো দিনেই এটা নতুন সুযোগ দিয়ে। গতিকে ওলাই আহক, নিজৰ সপোনবোৰ সাধন কৰক আৰু দেখুৱাওক যে আপুনি কোন। আপোনাৰ হাতত থকা যি সময়, সেই সময়খিনি ভাল কামত ব্যৱহাৰ কৰক। আপোনাৰ হাতত থকা ক্ষমতা লুকুৱাই নাৰাখিব, সেয়া দেখুৱাওক। সফলতাৰ বাটত অসুবিধা আহিব, কিন্তু সেইবোৰ অতিক্ৰম কৰাৰ শক্তি আপোনাৰ আছে। গতিকে হাৰ নেমানিব, কঠোৰ পৰিশ্ৰম কৰক আৰু নিজৰ লক্ষ্যত উপনীত হওক। বন্ধুসকল, আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।